Hello everyone, স্বাগতম জানাইছো মোৰ চেনেলৰ আন এটা ভিডিও। থাম্বনেলখন কি আপোনালোকে নিশ্চয় গম পাইছে ভিডিওটো কি হোপ আৰ্ট এমব্ৰইডাৰী আৰু যেহেতু আপোনালোকৰ স্পেশাল অকেজন স্পেশাল ডেট আপোনালোকে এনেকৈ খুব ধুনীয়াকৈ গিফট কৰিবলৈ বা নিজৰ কাৰণে বনাই থব পাৰে খুব এটা ধুনীয়া আইডিয়া এই হোপ আৰ্টটো আপোনালোকৰ স্পেশাল ডেটবোৰ আপোনালোকে এনেকৈ ধুনীয়াকৈ ডিজাইন দি বনাই আপোনালোকে এনেকৈ গিফট কৰিব পাৰে আৰু তাৰ এটা সৰু আইডিয়া লৈছো আগতেও মই এনেকুৱা ভিডিও দিছো কিন্তু এটো এটা অলপ বেছি ডাঙৰ আৰু বেছি গৰ্জিয়াস বুলি মই ভাবো হেহে আকৌ এবাৰ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম একদম ডিটেইলছত প্লিজ ভিডিওটো শেষলৈকে চাই থাকিব আৰু আশা কৰো আপোনালোকে অলপ হলেও ভাল পাব চাই তো এতিয়া বেছি দেৰি কথা কৈ নাথাকো বলক আমি ভিডিওটো আৰম্ভ কৰো মই লৈছোঁ প্ৰথমতে এখন বগা কাপোৰ কটন কাপোৰ আৰু তাৰ পাছত
আৰু যেহেতু আগৰ কেইবাটাও ভিডিঅ'ত মই এই ফুলটো আপোনালোকক দেখুৱাইছোঁ আৰু এয়া দেখিছে এটা ওপৰ এডাল তল এনেকৈ কৰি ঘূৰাই ঘূৰাই ফুলপাহ বনাম একেবাৰে সহজ আৰু এতিয়া ধুনীয়াকৈ পাছফালে টাইটকৈ গাঁঠি দিলোঁ আৰু দেখিছে ফুলকেইপাহ হৈ গ'ল আৰু এতিয়া মই লৈছোঁ গ্ৰীণ কালাৰ পাত দিবৰ কাৰণে আৰু এনেকৈ ভিডিঅ'ত দেখুৱাৰ ধৰণে আপোনালোকে কৰি যাব এয়া দেখিছে এনেকৈ আমি কৰি গৈছোঁ আৰু এতিয়া মই আকৌ য়েল্লো কালাৰ লৈছোঁ একেটা বেজি মই এটাই ইউজ কৰিছোঁ আৰু এতিয়া মই লৈছোঁ য়েল্লো আৰু এনেকৈ আমি নট বনাম অলপমান ডেক'ৰেট কৰিবৰ বাবে সৰু সৰু DIY কৰি মানে সৰু সৰু যোনবোৰ ডিটেইলিং হয় সেইখিনিয়ে বহুত বেছি গৰ্জিয়াছ কৰে বস্তুটো তো সেইকাৰণে আমি য়েল্লো আৰু হোৱাইট কালাৰ এনেকৈ নট বনাম ফুলৰ কিনাৰত এনেকৈ দেখিছে এক পাক মাৰি আকৌ বেজিটো এনেকৈ তললৈ সোমাই দিম আমাৰ ধুনীয়াকৈ নট হৈ যাব ধৰিব পাৰিছে আপোনালোকে আৰু এয়া চাওক আমি এনেকৈ ধুনীয়াকৈ ফুলৰ ডিজাইন দি এনেকৈ নট বনাই ডেক'ৰেট কৰি ল'লোঁ দেখিছে আৰু এতিয়া আমি যোনকেইটা গ্ৰুম এণ্ড ব্ৰাইড তেওঁলোকক আমি ধুনীয়াকৈ সজাম কাপোৰ পিন্ধাম তো সেইকাৰণে এতিয়া প্ৰথমতে দৰাক আমি ড্ৰেছটো বনাই লৈছোঁ দেখিছে এনেকৈ যিহেতু মই পেণ্ট শ্বাৰ্টৰ নিচিনাকৈ দিছোঁ যিহেতু শ্বেৰৱানী আপোনালোকে কমপ্লিট দিব পাৰে কিন্তু কইনাজনীৰ গ্ৰাউণ্ডটোৱে মানে দেখি নাপায় সেইকাৰণে এনেকৈ দিছোঁ আৰু মই ব্লাউজটো এনেকৈ দিছোঁ দেখিছে পিংক কালাৰ আৰু স্কিন কালাৰটো এনেকৈ ৰেড আৰু য়েল্লো হোৱাইট এনেকৈ মিক্স কৰি বনাই লৈছোঁ স্কিন কালাৰটো আৰু তাৰপিছত মই এনেকৈ নেটৰ কাপোৰ লৈছোঁ দেখিছে ভিডিঅ'টোত চাই গৈ থাকিলে আপোনালোকে ধুনীয়াকৈ বুজি পাব আৰু এনেকৈ নেটৰ কাপোৰ লৈছোঁ তলত কপাহ দি এনেকৈ পাগুৰি বনাম যিহেতু এনেকৈ কপাহ দি আমি চিলাই ল'ম খুব ধুনীয়াকৈ
এয়া দেখিছে পাগুৰিটো এনেকৈ প্ৰথমবাৰ কৰিছোঁ, যিহেতু চেষ্টা কৰিছোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এনেকৈ আমি পাগুৰি বনাই যোনটো মানে পাছফালৰ পৰা পাগুৰিটো দেখুৱাবলৈ যেনেকুৱা হয় তেনেকৈ চেপ দিবলৈ চেষ্টা কৰিছোঁ। আৰু এনেকৈ ধুনীয়াকৈ কাপোৰটো চিলাই দিম। এয়া আৰু এতিয়া মই ৰেড কালাৰ মণি দি এনেকৈ চিলাই দিছোঁ, মানে ষ্টাৰ নিচিনা মণি দেখিছে। আৰু এতিয়া কইনাৰ চুলি বনাম। এনেকৈ যিহেতু আঁকি থোৱাই আছে, তাত এনেকৈ আমি ব্লেক কালাৰৰ সূতা দি চিলাই যাম। এয়া এনেকৈ আমি চিলাই গৈছোঁ। আৰু খোপাটোৰ বাবে চুলি দীঘলকৈ ৰাখিম যিহেতু। আৰু এতিয়া এনেকৈ তলত চুলি দীঘলকৈ ৰাখিবলৈ এনেকৈ ধৰি ভিডিঅ'টো চাই গৈ থাকিলে আপোনালোকে ধুনীয়াকৈ গম পাব। আৰু এনেকৈ তলত কাটি দিম। তাৰপিছত আমি তাৰ ভিতৰত কপা সোমোৱাই আকৌ খোপা এটা ধুনীয়াকৈ চিলাই দিম এনেকৈ। আৰু য়েলো আৰু হোৱাইট কালাৰ দি আকৌ আমি খোপাৰ কিনাৰত নট বনাই দিম এনেকৈ। এয়া দেখিছে, এনেকৈ কিনাৰত নট বনাই দিম। আৰু এতিয়া ব্ৰাইডৰ যোনটো গ্ৰাউন সেইটো আমি এনেকৈ চিলাই লগাই দিম। এনেকৈ চিলাই দিম দেখিছে। এনেকৈ কৰি আমি চিলাই দিম। আৰু তাৰপিছত আমি এনেকুৱা যোনবোৰ মণি কিনিবলৈ পায়, এনেকুৱা মণি আমি ব্লাউজত ডেক'ৰেট কৰি দিম। আৰু যিহেতু কইনাৰ গ্ৰাউণ্ডটো যোনটো এনেকৈ নেটৰ কাপোৰ লৈ মই পাৰি লগাই চিলাই লৈছোঁ। আৰু এতিয়া এইটো এটা পাৰি দেখিছে, এনেকৈ আমি ইয়াত ধুনীয়াকৈ চাদৰ হিচাপত চিলাই দিম। আৰু এটা চাইডে দৰাকো এনেকৈ লগাই দিম। তাৰপাছত আমি এই মণি আমি ফুলত লগাই দিম ধুনীয়াকৈ।
আৰু এতিয়া আমি হোৱাইট কালাৰ দেখিছে মনি লৈছোঁ আৰু ফ্ৰেমটোত ধুনীয়াকৈ কিনাৰৰ কাপোৰকেইটা ধুনীয়াকৈ লগাই ল'ম কাটি পেলাই। তাৰপিছত আমি এতিয়া দেখিছে হোৱাইট কালাৰ মনি আঠাৰ সহায়ে এনেকৈ ফ্ৰেমটোত লগাই দিম। আৰু এয়া আমাৰ কমপ্লিট হৈ গ'ল। পাছফালে কাপোৰকেইটা এনেকৈ বেজি দি চিলাই দিলোঁ আৰু তাৰপিছত এখন ডাঠ কাগজ কমপ্লিটকৈ মাৰি দিলোঁ পাছফালে ব্লক কৰি। আৰু এয়া আমাৰ কমপ্লিট হোপ আৰ্ট কমপ্লিট হ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যোনটো স্পেচিয়েল ডেট সেই ডেটটো ৰেড কালাৰ হাৰ্ট দি কমপ্লিট কৰি দিব। মই 28 তাৰিখটো এনেকৈ ফেব্ৰিক দি কৰিলোঁ। এয়া 28 তাৰিখে যিহেতু বিয়া আছে সেইকাৰণে 28 তাৰিখটো এনেকৈ কৰিছোঁ। যথেষ্ট ডাঙৰ হৈছে যিহেতু আপোনালোকে ধৰিব পৰা নাই চাগৈ ইয়াত ভিডিঅ'ত। ফোনত একেবাৰে সৰু সৰু লাগিছে কিন্তু বহুত বেছি ডাঙৰ হৈছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ক্লিক কৰি থ'ব। থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আশা কৰোঁ ভিডিঅ' চাই নিশ্চয় অলপ হ'লেও ভাল পালে। যদিহে ভাল পায় তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে। তো আজিলৈ আহিছোঁ, বাই বাই।